বছৰ মাহৰ আপুনি নিজৰ সমষ্টিলৈ যাব কেনেকুৱা অনুভৱ? মোৰ মানে এনেকুৱা লাগিছে যে মই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যেন উৰি যাম এনেকুৱা ভাৱ লাগিছে। শিৱসাগৰৰ মানুহক লগ পাবলৈ মন গৈছে, শিৱসাগৰৰ মানুহক এটা সেৱা কৰিবলৈ মন গৈছে। কিন্তু শিৱসাগৰলৈ আহি থাকোঁতে মোৰ এইটো যদিও শিৱসাগৰ যাত্ৰা আছিলে, সমগ্ৰ অসমৰ ঠায়ে ঠায়ে যেনেকে মোক শুভেচ্ছা জনাইছে, যিধৰণে আদৰণি জনাইছে, এইটোৱে মোক গোটেই যাত্ৰাটোক শিৱসাগৰ যাত্ৰাটোক অসম যাত্ৰাত পৰিণত কৰে। মই ভাবিছো যে যদি বিজেপি চৰকাৰ জয়ী হ'ল, কিন্তু মানুহে আচলতে বিজেপিক গ্ৰহণ কৰা নাই। বিজেপি চৰকাৰৰ প্ৰতি মানুহৰ আস্থা নাই, যিটো কাৰণত আজি মোৰ নিচিনা জেলত বন্দী হৈ থকা এজন মানুহক ইমান মৰম কৰিছে। সেইটোৱে প্ৰমাণ কৰিছে যে বিজেপিৰ সাম্প্ৰদায়িক নীতি, বিজেপিৰ ফেচিবাদী নীতি, বিজেপিৰ অৰ্থনৈতিক নীতি, যি কেন্দ্ৰৰ ওচৰত সকলো সম্পত্তিৰ বন্ধকত দি অসমক দেউলীয়া কৰাৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ পৰিৱৰ্তে অসমৰ কাৰণে এক স্বতন্ত্ৰীয়া অৰ্থনীতি গঢ়ি তুলিব পৰা, পথাৰো আমাৰ, বজাৰো আমাৰ, খেতিও আমাৰ, এই গোটেই অৰ্থনীতি গঢ়ি তুলিব পৰা এখন সমাজ গঢ়ি তুলিবৰ কাৰণে অসমৰ মানুহৰ ব্যাপক মন আছে। আৰু সেইকাৰণে এটা আঞ্চলিক শক্তি, সুস্থ জাতীয়তাবাদী শক্তি, এটা প্ৰগতিশীল শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু 2026 চনত বিজেপি চৰকাৰৰ পৰিৱৰ্তে ৰাইজৰ দলৰ চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সকলো প্ৰচেষ্টা কৰিম। আৰু এটা কথা, দৈয়াং টেঙানী ৰাইজৰ এতিয়া আশাই বাদ যদি আপোনাৰ বিপ্লৱে আৰম্ভ হৈছিল দৈয়াং টেঙানীৰ পৰা, আপুনি দৈয়াং টেঙানী কেতিয়া যাব? মই শিৱসাগৰৰ পৰা বেক কৰা যিটো যাত্ৰা, সেই যাত্ৰাটোত মই দৈয়াং টেঙানীত সোমাই যাম বুলি ভাবিছোঁ। যদি সম্ভৱ হয় এইবাৰ এতিয়া ঘূৰি যাওঁতে যাম, আৰু যদি কিবা কাৰণত নহয় এছেম্বলি কৈ থাকিব, এছেম্বলিৰ মাজত আহি মই আকৌ দৈয়াং টেঙানীত মানুহখিনিক লগ। আৰু এটা প্ৰশ্ন হ'ল, কালি এজন মন্ত্ৰীয়ে আপোনাক কৈছে যে এটা কেবিন দখল কৰিলে এজন সুস্থ মানুহ, সেই ক্ষেত্ৰত কি ক'ব? এজন সুস্থ মানুহ কেবিন দখল চৰকাৰ মই চলাইছো নেকি? চৰকাৰ চলাইছে তেওঁলোকে, স্বাস্থ্য বিভাগ তেওঁলোকৰ হাতত আছে, GMC তেওঁলোকৰ নেতৃত্বত চলে। গতিকে তাত যদি মোক চিকিৎসাৰ কাৰণে এটা কেবিন দিছে আৰু ভুলভাৱে যদি দিছে, তেতিয়াহ'লে তেওঁলোকো জগৰীয়া। গতিকে মই ভাবোঁ যে পীযুষ হাজৰিকাৰ নিচিনা যিবিলাক মানুহে এনেকুৱা ধৰণৰ অপপ্ৰচাৰত লিপ্ত হয়, তেওঁলোকৰ সুমতি উদয় হয়।